আপোনাৰ পৰা শুনিলে খুব ভাল হয় এতিয়াতো মই বাথৰুমলৈ যাম আপুনি কেনেকৈ জানিলে মই যে বাথৰুমলৈ যাম আচ্ছা এয়া আছিলে ভাস্কৰ দা কিমান মানে আপোনালোকে এইবাৰ বিভিন্ন ৰস পাব আৰু আপোনাৰ এটা ৰাখে হৰি মাৰে কোনে ইয়াত এটা আপোনাৰ এটা জনপ্ৰিয় এটা সংলাপ আছিলে সেইটো সংলাপ ৰাখে হৰি মাৰে কোনে মানে এইটো অলপ হেৰিও হৈছিলে সংলাপটো চব ঘুমালে নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মই উপস্থিত হৈছোঁ পাঠশালাৰ উদয়ন সংঘই আমন্ত্ৰিত কৰা ৰাজমুকুট থিয়েটাৰ তো ৰাজমুকুট থিয়েটাৰৰ এয়া মই মঞ্চগৃহত প্ৰৱেশ কৰিম আৰু আপোনালোকক সমূহ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগত জড়িত কলা কৌশলী উৎপল দাস দেৱৰক্ষী গগৈ আটাইৰ লগত কথা পাতিম আৰু আপোনালোক জনাম অনুভৱ তেওঁলোকৰ কেনেকুৱা হয় বা এইখন নাট এইবুলি কেনেকুৱা ধৰণৰ হ'ব তো আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'জ চাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আছামিজ ট্ৰেভেলাৰ 365 নমস্কাৰ প্ৰিয় দৰ্শক এয়া মোৰ লগত আছে উৎপল দাস সংকটপূৰ্ণ 2 বছৰ বিৰতিৰ পিছত এনেকৈ নাট উজ্জীৱিত হৈ উঠিছে এই মুহূৰ্তত আপুনি কি ক'ব আপোনাৰ মনৰ অনুভৱ খুব ভাল লাগিছে আৰু আশাবাদী পাঠশালাত আমাৰ আজি দ্বিতীয় নিশা বকুল ফুলৰ দৰে ৰাজদ্বীপৰ লিখনি ৰাজেশ ভূঞাৰ পৰিচালনা আৰু পলাশ গগৈৰ সংগীতেৰে সজোৱা হৈছে এই নাটকখন আৰু মানুহৰ বহুত সঁহাৰি পাইছোঁ প্ৰথম নিশা আমাৰ মানুহ ষ্টেণ্ডিং মানে থিয় হৈ মানুহে নাটক চাইছে সেই গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰি খুবেই আনন্দিত হৈছোঁ মানে এজন এক্টৰ আৰু আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো ভাল ভাল অনুষ্ঠানেৰে আমাৰ নাট্য দলে মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব এখন বহু চৰ্চিত নাট বিৰিখৰ বিনা এইখন নাট কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ চৰিত্ৰটো কেনেকুৱা হ'ব অলপ চৰিত্ৰটো জানিবলৈ মানুহে পেণ্ডেললৈ আহিব লাগিব আপোনাক কৈ দিলে মানুহে পেণ্ডেলত কিয় আহিব গতিকে এটা কথাই ক'ম নাটকখন সম্পূৰ্ণ নাটক কমাৰ্চিয়েল নাটক তাত একশ্যন ৰোমেন্স ড্ৰামা গোটেইখিনিয়ে আছে গতিকে আশা ৰাখিছোঁ মানুহে যেনেকৈ বকুল ফুলক আদৰি লৈছে প্ৰথম নিশাৰ নাটক হিচাপে দ্বিতীয় নিশাৰ নাটক মানে বিৰিখৰ বীণা যিখন আকৌ ৰাজদ্বীপেই লিখিছে আৰু পৰিচালনাও ৰাজেশ ভূঞা আৰু পলাশ গগৈৰ সংগীতেৰে সজোৱা হৈছে এই নাটকখন সকলোৰে কলা কৌশলীয়ে বহুত কষ্ট কৰিছে আৰু ময়ো অভিনেতা হিচাপে ইয়াত কাম কৰি যথেষ্ট সুখী আৰু আশাবাদী যে সমূহ ৰাইজে বিৰিখৰ বীণাক আদৰি ল'ব আপোনাৰ এটা সংলাপ প্ৰিয় সংলাপ দৰ্শকে নিশ্চয় সংলাপ এতিয়া ক'ব নোৱাৰিম শ্ব' আৰম্ভ হ'ব শ্ব' চালে সংলাপখিনি মানুহে উপলব্ধি কৰিব আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উৎপল দা আগুৱাই ধন্যবাদ আপোনালোক আজি অলপ দৌৰাদৌৰি এই সময়খিনি আপোনাক দি মোৰো ভাল লাগিছে কিন্তু পিছত বেছি সময় আপোনাক বহুত ধন্যবাদ এইখিনি সময় মোৰ কাৰণে যথেষ্ট আপোনাৰ আৰু আপোনাৰ চেনেলটোলৈ শুভেচ্ছা জনালোঁ আশা কৰিছোঁ দৰ্শকক ভাল ভাল অনুষ্ঠানে আপোনালোকে আপলোড কৰি ৰাখিব সকলো ভালে কুশলে থাকক আৰু ভ্ৰাম্যমানৰ যিটো গৰিমা যিটো অস্তিত্ব সেইটো বজাই ৰখাত আমাক সহায় কৰক যাতে আমাৰ এই পৰিচয়টো অসমীয়া পৰিচয় অসমৰ পৰিচয় ভ্ৰাম্যমান একমাত্ৰ যি গোটেই বিশ্ব দৰবাৰত একমাত্ৰ ব্যৱস্থা আছে য'ত দুখন মঞ্চত নাটক মঞ্চস্থ কৰা হয় এই যিটো ইউনিকনেছ আছে এইটো বস্তু অটল ৰাখিবলৈ সবল কৰিবলৈ আপোনালোকৰ সহযোগিতাৰ কামনা কৰিছোঁ আৰু এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক সংকটপূৰ্ণ 2 বছৰ বিৰতিৰ পিছত পুনৰ ভ্ৰাম্যমানে আখৰা আৰু মঞ্চৰ উদ্বোধনীৰে উজ্জীৱিত হৈ উঠিছে এই ক্ষেত্ৰত ৰাজমুকুট থিয়েটাৰৰ ব্যতিক্ৰম নহয় আৰু ৰাজমুকুট থিয়েটাৰে যি তিনিখন নাট এইবেলি মঞ্চস্থ কৰিব আৰু তাৰ সমূহ আভাস ল'ম আমাৰ দেৱশ্ৰী বাৰ পৰা কিছু জানিব বা কি ক'ব এই মুহূৰ্তত 2 বছৰ বিৰতিৰ পিছত পুনৰ ভ্ৰাম্যমান এনেকৈ মঞ্চত নাট মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে কি ক'ব কেনেকুৱা অনুভৱ খুবেই ভাল আচলতে যোৱা বছৰো মানে প্ৰায় গোটেইকেইখন নহ'লেও কেইখনমান থিয়েটাৰ ওলাইছিলে তাৰে মাজত আছিলে উদয়ন থিয়েটাৰ মই যোৱা বছৰ আচলতে মই থিয়েটাৰত আছিলোঁ মানে উদয়নত তথাপিও 2 বছৰ বিৰতিৰ পিছত উদয়নত কৰিলোঁ যোৱা বছৰ আৰু তাৰ পিছত ক'ভিডৰ পিছত এতিয়া আকৌ ৰাজমুকুট ভাল লাগিছে ৰাজমুকুটৰ গোটেই যিমান আমাৰ কৰ্মকৰ্তা আছে বা আমাৰ প্ৰযোজক বা মোৰ যিমান কলা কুশলী বা মোৰ এক্টৰসমূহ গোটেইখিনিয়ে বহুত আমি কষ্ট কৰিছোঁ সকলোৱে মিলি চাওঁ এতিয়া দৰ্শকে আমি আঁকোৱালি ল'ব বুলি আমি আশাবাদী আৰু এই যি তিনিখন নাট আছে আজি যেনেকৈ বকুল ফুলৰ দৰে বা যি গোটেই তিনিখন নাট আছে ত' কেনেকুৱা ধৰণৰ হ'ব এটা চমু আভাস দিব নেকি আচলতে আমাৰ গোটেইকেইখন নাটকেই খুব ব্যতিক্ৰমী খুব ধুনীয়া আপোনালোকে গম পাইছেই চাগে গোটেইকেইখনে বকুল ফুলৰ দৰে বিৰিখৰ বিৰিণা আৰু বৰফৰ খুকুৰি এতিয়া এই তিনিটাক লৈ মানে আমি বহুত আশা কৰিছোঁ ভাল হ'ব গোটেইখিনি বস্তুৱে পাব
আমাৰ বিৰিখৰ বিৰিণা যোনখন ৰাজদীপ দাৰ হয়। হয়, এনে কেনেকুৱা হ'ব তাৰ সমাজকেন্দ্ৰিক নে কেনেকুৱা ধৰণৰ হ'ব? বিৰিখৰ বিৰিণাখনটো হ'ল এটা ধুনীয়া মানে লাভ ষ্টৰীৰ ওপৰত খুব আজিকালি দিনৰ এখন সমাজৰো কথা থাকিব, তাৰ লগতে আমাৰ প্ৰেমৰ হেৰিও থাকিব অলপ। খুব ভাল পাব দৰ্শকে নিশ্চয়। আৰু আপোনাৰ পৰা এটা সংলাপ মই শুনিব বিচাৰিম, দৰ্শকে নিশ্চয় ভাল পাব। এটা এতিয়া বৰ্তমান মোৰ আজি যিখন নাট আছে আপোনাৰ মনত যিটো চলি আছে, কিবা এটা যদি সৰুকৈ হ'লেও সংলাপ কয় দৰ্শকে নিশ্চয় ভাল লাগিব। এতিয়া সংলাপ ক'বলৈ মই মানে একেবাৰে প্ৰস্তুত নাই। যদি তোমালোকে নাটকখন চোৱা তাৰ পৰা চাই হেৰি কৰি ল'বা, বেয়া নাপাবা আৰু। ধন্যবাদ, আপুনি ইমান ব্যস্ততাপূৰ্ণ আপোনাৰ জীৱনৰ পৰা এইখনতে সময় আমাক দিয়াৰ কাৰণে। তোমালোককো বহুত বহুত ধন্যবাদ। তোমালোক আমাৰ প্ৰথম দিনটোৰ অপেনিং দিনা আহিলা। আমাৰ উৎসাহ আমাৰ দুগুণ মানে বাঢ়ি গৈছে তোমালোক অহাৰ বাবে। ভাল লাগিছে। তোমালোককো বহুত বহুত ধন্যবাদ। এই উৎপল দাসক সম্বৰ্ধনা জনাব। আপোনালোকে চাওক আমাৰ মৰমৰ অভিনেতা আৰু মানুহৰ চিঞৰ শুনক, মানুহ একদম পুৰা চিঞৰ বাখৰ গৈছে। উৎপল দাসক চাওক। মানুহ চাওক, আজিৰ প্ৰথম নাট ৰাজমুকুট থিয়েটাৰৰ শুভোদ্বোধনী অনুষ্ঠানত কিমান মানুহ ইয়াতে গোট খাইছে আপোনালোকে চাওক। হাউচফুল বুলি ক'ব পাৰি। চাওক চাৰিওফালে মানুহৰ সংখ্যা, মানুহৰ সমাগম হৈছে। এইফালে দিয়া এইবাৰ যি নাট তিনিখন আছে, এই তিনিখন নাটৰ আজি যিখন নাট হ'ব বকুল ফুলৰ দৰে, এইখন নাট কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা ৰসৰ হ'ব আপোনাৰ? হেৰি নাটকখন দৰ্শকৰ মনোগ্ৰাহী আৰু এইখন এখন মৌলিক নাটক। নাটকখন মৌলিক। ৰাজদীপৰ বৰ ভাল নাটক এইখন। পৰিয়ালৰ সকলোৰে গ্ৰহণযোগ্য নাটক এখন আৰু ইয়াত গোটেইখিনি ৰসেই আছে, ভাল পাব চাই। আপোনাৰ পৰা এটা সংলাপ আমি বিচাৰিম যদি নহয় এই মুহূৰ্তত চাওক। আপুনি এটা সংলাপ, যি তিনিখন নাট আছে এইখন আপোনাৰ যিটো ভাল লগা এটা সংলাপ দৰ্শকে নিশ্চয় ভাল পাব আপোনাৰ পৰা। হেৰি সংলাপ আপুনি আপোনাৰ যিটো মন চুই যায় আপোনাৰ থাকে ন আৰু এই তিনিখন? নহয় মই একচুৱেলি কমেডি চৰিত্ৰকেইটা, যদিও এইবাৰ মই কমেডিয়ান হিচাপে আছোঁ, কিন্তু মোৰ কমেডি চৰিত্ৰ নহয়। আচ্ছা আচ্ছা। চৰিত্ৰকেইটা মানে আৰম্ভণিতে কমেডি দি আনিছে, কিন্তু ফিনিচিংটো মোৰ চব ট্ৰেজেডি। চব মানে কিবা এটা আপোনাৰ পৰা শুনিলে খুব ভাল। এতিয়াতো মই বাথৰুমলৈ যাম, আপুনি কেনেকৈ জানিলে মই যে বাথৰুমলৈ যাম? আচ্ছা, এয়া আছিলে ভাস্কৰ দা। কিমান মানে আপোনালোকে এইবাৰ বিভিন্ন ৰস পাব আৰু আমাৰ ভাস্কৰ দাৰ বিভিন্ন ধৰণৰ এক্টিঙৰ ৰস ল'বলৈ আহক আপোনালোকে। হিলডল ভাঙি আহক ৰাজমুকুট থিয়েটাৰলৈকে। আৰু আপোনাৰ এটা ৰাখে হৰি মাৰে কোনে, ইয়াত এটা আপোনাৰ এটা জনপ্ৰিয় এটা সংলাপ আছিলে, সেইটো সংলাপটো কোৱাৰ আগমুহূৰ্তত আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ চেনেলটো সকলোৱে আদৰি লওক। অসমৰ যিখিনি দৰ্শক আছে আদৰি লওক। আপোনালোকে সদায় সমাজ সচেতনৰ কাম কৰে বা আপোনালোকৰ চেনেলৰ জৰিয়তে বহুত উঠি অহা মানুহক আপোনালোকে উৎসাহ যোগাই আহিছে। গতিকে অসমৰ যিখিনি আমাৰ দৰ্শক আছে দৰ্শকে আদৰি লওক। আৰু তাৰোপৰি সেই চিৰিয়েলখনৰ সেই সংলাপটো ৰাখে হৰি মাৰে কোনোতে মানে এইটো অলপ হেৰিও হৈছিলে সংলাপটো, চব ঘুমালে এনেহেন এটা সংলাপ শুনিব খুব ভাল লাগে এইটো। আৰু সেই হয়, আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা 2 মিনিট আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু নাটকৰ এই যাত্ৰা ভাল হওক। এইবাৰ ৰাজমুকুট থিয়েটাৰক আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু শুভকামনা জনাইছোঁ। ধন্যবাদ আপোনালোকেও ভালে। আৰু এয়াই আছিল সমগ্ৰ পৰিৱেশ, কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত বিভিন্ন ধৰণৰ আমি নাট্য দলৰ মাজলৈকে যাম আৰু বিভিন্ন ধৰণৰ নাট কেনেকুৱা হৈছে, কি হয়, পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। থেংক ইউ।